প্ৰথমতে মই সকলোলৈ নমস্কাৰ যাচিছোঁ। আজি মই আপোনালোকৰ মাজত আৰু মোৰ পেছৰ যোগেদি আহিব লগা হ'ল। কাৰণটো হ'ল যোৱা এক মাহমান আগত মই আপোনালোকৰ মাজত সংবাদ মাধ্যমৰ যোগেদি মই কৈ আহিছিলোঁ যে বিটিআৰৰ কণ্ট্ৰেক্টৰবিলাকে বিশেষকৈ কাম কিয় পোৱা নাই, কিন্তু বিটিআৰৰ বাহিৰৰ কণ্ট্ৰেক্টৰবিলাকে কোটি কোটি কাম কিয় পাই আহিছে, তথ্য সহকাৰে মই আপোনালোকৰ মাজত কৈ আহিছোঁ সংবাদ মাধ্যমৰ যোগেদি। আজি পুনৰ আপোনালোকৰ মাজত একটা কথা মই তথ্য সহকাৰে অৱগত কৰিব খুজিছোঁ যে ওদালগুৰি ডিষ্ট্ৰিক্টত থকা কনষ্ট্ৰাকশ্যন অফ নেপালী সত্য ভৱন নিয়াৰ দুৰ্গা মণ্ডপ ইন ওদালগুৰি সত্য ভৱন 49 লাখ। এই কামৰ ঠিকাদাৰ হ'ল MS ইণ্টাৰনেশ্যনেল এণ্টাৰপ্ৰাইজ টেণ্ডাৰাৰ কেয়াৰ অফ মিছ্ৰেছ তাৰা দেৱী কামৰূপ আছাম। তেখেত কোন হয়? তেখেতে আমাৰ বিটিআৰৰ বা BTCৰ বাসিন্দা নহয়। BTCৰ বাসিন্দাই কিয় নাপায়? ওদালগুৰিত তেনেকুৱা কণ্ট্ৰেক্টৰ নাই নেকি যে UPPL চৰকাৰত সমৰ্থন কৰা কিছুমান কণ্ট্ৰেক্টৰবিলাক তেনেকুৱা নাই নেকি যে এই দুৰ্গা সত্য ভৱন নেপালী সত্য ভৱনক বনাব পৰা? নিশ্চয় আছে, কিন্তু এই BTCৰ বা বিটিআৰৰ কণ্ট্ৰেক্টৰক কিয় দিয়া হোৱা নাই? কি কাৰণত দিয়া নাই? এই তাৰা দেৱী কোন হয় আমি নাজানো। তেখেতৰ লগত আমাৰ কোনো একো নাই বা কোনো শত্ৰুতা নাই। তেখেতৰ কোনো ভুল নাই। তেখেতে নিজে এই ওদালগুৰি ডিষ্ট্ৰিক্টৰ কামটো মই কৰিম বুলি নিশ্চয় নিজে কোৱা নাই। নিশ্চয় তেখেতক কোনোবা লৈ আনিছে, ঘৰৰ মানুহ হ'ব বা MCLA বিলাকৰ সম্বন্ধৰ বন্ধু বান্ধৱী হ'ব বা এই প্ৰমোদ বড়ো ছাৰৰ আপোন মানুহ হ'ব বা ঘৰৰ মানুহ হ'ব, বন্ধু হ'ব, কিন্তু তেখেতে বিটিআৰৰ বাহিৰৰ হয়। মই কৈ আহিছিলোঁ এই যোৱা এক মাহমান আগত 220টা কামক এজন ব্যক্তিক দিয়াৰ কথা মই আপোনালোকৰ মাজত অৱগত কৰিছিলোঁ। ঠিক তেনেকৈ আজি আৰু একে 49 লাখৰ কাম ওদালগুৰিত মোৰ নিজৰ সমষ্টিত এই তাৰা দেৱীক দিয়া হৈছে। তেখেতসকলে কোন? তেখেতসকলেতো আমাৰ বিটিআৰৰ বাসিন্দা নহয়। যদি গোটেই বস্তু কনষ্ট্ৰাকশ্যনেই হওক, চাকৰিয়েই হওক, যদি বাহিৰৰ পৰা যদি হৈ থাকে, বিটিআৰ একৰ্ড হোৱাৰ পিছত যদি এইবোৰ কাম হয়, অন্তৰ মনত কি ভাবিব? শান্তি পাবনে বিটিআৰ ৰাইজবিলাকে, বিটিআৰৰ কণ্ট্ৰেক্টৰবিলাকে, বিটিআৰৰ থকা বেকাৰ যুৱ যুৱতীবিলাকে শান্তি ভাল পাবনে? নিশ্চয় নাপাব। আৰু চাওক, মই এই কথাটো আপোনালোকৰ মাজত নকওঁ। প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াই MSBL ইণ্ডাষ্ট্ৰিজ গুৱাহাটী 2.50 crore অৰ্থাৎ 2,50 লাখৰ টিং ছাপ্লাইত লিখি দিছে। তেখেতসকলে সঁচাকৈ কোন? ডাঙৰ ডাঙৰ প্ৰজেক্ট, কোটি কোটি কামৰ মালিক বিটিআৰৰ মানুহ বনাই আছে, কিন্তু বিটিআৰৰ বা প্ৰমোদ বড়ো ছাৰৰ যিটো PTCৰ কণ্ট্ৰেক্টৰবিলাকে তেনেকুৱা কাম পাবলৈ সক্ষম হোৱা নাই। তাৰ কাৰণে মই কৈছোঁ, ইয়াৰ চে আৰু ডাঙৰ এভিডেঞ্চ আপোনালোকৰ মাজত মই দিম। সময় আছে। বাৰে বাৰে কৈ আহিছোঁ যে বিটিআৰৰ কণ্ট্ৰেক্টৰবিলাকে যদি সদায় কোটি কোটি যদি পইচা লৈ যাই থাকে, বিটিআৰৰ কণ্ট্ৰেক্টৰবিলাকে কি খাব? বিটিআৰৰ কণ্ট্ৰেক্টৰবিলাকৰ যুৱ যুৱতী বেকাৰ ইউথবিলাকে কি পাব? চাকৰিয়ে হওক, অফিচাৰে হওক, কনষ্ট্ৰাকশ্যনৰ লাইনৰ হওক, টোটেলি বাহিৰত। ক'বলৈ নিশ্চয় বাকী থাকিব, ক'ব লাগিব আৰু কৈ থাকিব। যদি ভুল প্ৰান্তে হৈছে আপোনালোকে মোক ক্ষমা কৰিব। থেংক ইউ।